আমি এতিয়া ৰাস চাবলৈ ওলাইছোঁ। ৰাতি প্ৰায় 10টাই বাজিছে। এয়া ষ্টাৰ্ট দিছে আৰু আৰম্ভ মানে হওঁ আৰু চামগুৰিত আছোঁ। চামগুৰিৰ পৰিৱেশটো দেখুৱাইছোঁ। গাড়ী আহি আছে। আকাশখনো ফৰকাল হৈ আছে। মানে ঠাণ্ডাটো বেছি নহয়, বৰ ধুনীয়া সময়টো। এনেই মানে শৰতত মানে ঠাণ্ডাটো আহিয়ে যায় ৰাস বুলি ক'লে। এইবাৰ বাৰু ঠাণ্ডা পৰা নাই, কুঁৱলীও পৰা নাই। আমি ইয়াতে থাকোঁ। ৰুমটো মানে অলপ দেখাইছোঁ, ৰুমটো ৰাস্তাটো আৰু ৰুমলৈ যোৱা। তাৰপিছত আৰু আপোনালোকৰ এয়া হাইৱেটো দেখাইছোঁ। এইটো হাইৱে কাষত হাইৱেটো। ৰাস চাবলৈ আহিছা? ৰাস চাইছা নে আগত? এইবাৰ বায়ে নানাছিলে ন? এইবাৰ নানাছিলে আৰু কাষত নাচিব আৰু হয় নাই? এয়া ৰাস্তাটো দেখুৱাইছোঁ, হাইৱেটো এয়া হাইৱে কিনাৰতে। আমি এতিয়া চামগুৰিত আছোঁ। এইটো হাইৱে। প্ৰায় 10টাই বাজিছে। 10 বজাত এয়া আৰম্ভ কৰিছে আৰু বাঁহী মাত এয়া শুনিছোঁ আৰু ব'লা এয়া ৰাস চাওঁগৈ আমি। চামগুৰিৰ লগতে পৰিৱেশটো দেখুৱাইছোঁ। এয়া বাইপাছৰ কাটি দিয়াচোন। এইটাই গৈছে, এয়া মানুহজনো গৈছে। সেই মানুহজনক দেখাইছোঁ আৰু গুৰু জানি পেলাই চাই দিয়া। ৰাস চাব আজি এই 5 দিনৰ ভিতৰতে আমি যিখিনি প্ৰশিক্ষণ দিছোঁ আৰু আমাৰ যিখিনি প্ৰকল্প চলি আছে, তেওঁলোকে এই 5 দিনৰ ভিতৰত যিখিনি আয়ত্ত কৰিছে সেইখিনি যদি কিবা অসুবিধা হয় তাৰ বাবে আপোনালোকৰ আগত আগতীয়াকৈ ধন্যবাদ জনাইছোঁ। আৰু